নমস্কাৰ, মই শশাংক ভট্টাচাৰ্য। মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষত থকা নটিফিকেশ্যন বেলটো বজাবলৈ নাপাহৰিব। আজি মই ৰৌ মাছৰ টেঙা বনাম। তাৰ বাবে ল'লোঁ 2টা জহা ভোল, 2টা মিডিয়াম চাইজৰ বিলাহী, 2টুকুৰ থেকেৰা আৰু 1টুকুৰ তেঁতেলী। এতিয়া মই থেকেৰা 2ডোখৰ সৰু সৰুকৈ বাতি এটাত কাটি ল'লোঁ আৰু তাৰ লগতে গুটি গুচাই তেঁতেলীটো পানী অকণ দি পেলাই খচি ল'লোঁ। খচি পেলাই এইখিনি এতিয়া এটা ছাইডত ৰাখি ল'ম। মই ভোল আৰু বিলাহীখিনিও মিডিয়াম চাইজত কাটি ল'লোঁ। এতিয়া এটা কেৰাহীত তেল গৰম হ'বলৈ দি তাত 1 চামুচ পাঁচফোৰণ দি দিলোঁ। এতিয়া ইয়াতে কাটি থোৱা চব্জিখিনি ঢালি দিম। এতিয়া জোখমতে মই অলপ হালধি আৰু অলপ নিমখ দি দিম। এতিয়া এইখিনি মই এখন ঢাকনাৰে ঢাকি সিজিবলৈ দিম। এতিয়া ভোলৰ পানীখিনি অলপ শুহিছে। ইয়াতে মই তেঁতেলী থেকেৰাৰ মিশ্ৰণখিনি ইয়াতে ঢালি দিম। ঢালি পেলাই আকৌ চিমতে অলপ সময়ৰ কাৰণে ঢাকনাখন মাৰি সিজিবলৈ দিম। এতিয়া ঢাকনাখন উঠাই চাম চব্জিখিনি সিজিছেনে নাই। এয়া আমাৰ চব্জিখিনি সিজি গৈছে। তো এইখিনি অলপ আমি ভাঙি দিম। এতিয়া চব্জিখিনি গোটা গোটা হৈ থাকিলে খাই ভাল নালাগে, সেইকাৰণে অলপ ভাঙি দিম। এতিয়া আমি ইয়াতে পানী দি দিম জোখমতে। পানী দিয়াৰ পিছত গেছটো বঢ়াই পেলাই উতল আহিবলৈ দিম। ইয়াত তৰকাৰীখিনি ধুনীয়াকৈ উতল আহিছে। ইয়াতে মই আগতীয়াকৈ 4 পিচ ৰৌ মাছ ভাজি থৈছিলোঁ, সেই 4 পিচ ইয়াতে দি দিম। দি পেলাই আৰু অলপ সময় উতলিবলৈ দিম। ইয়াত তৰকাৰী আমাৰ হৈয়ে গৈছে। ইয়াতে অলপ মান ধনিয়া পাত মই কাটি দি দিছোঁ। আপোনালোকে নৰ্মেল ধনিয়া থাকিলেও দিব পাৰে। কাটি দি পেলাই গেছটো বন্ধ কৰি দিছোঁ। তৰকাৰী আমাৰ ৰেডি হৈ গৈছে। এতিয়া আপোনালোকে দেখিছে আমাৰ টেঙা তৰকাৰীখনত কি সুন্দৰকৈ ৰং ওলাইছে। এয়া মোৰ ৰেডি হৈ গ'ল টেঙা তৰকাৰী। এই গৰম দিনত এই টেঙা তৰকাৰীকণৰ সোৱাদেই সুকীয়া, তাতে জহা ভোলৰ লগত। আপোনালোকেও ট্ৰাই কৰক, ঘৰত বনাই খাওক। খাই মোক জনাব কেনেকুৱা পালে। আৰু মোৰ ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, আকৌ লগ পাম নতুন ৰেচিপিৰ সৈতে। ধন্যবাদ।